কাৰ্ডম মই Dipanita Deka আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মই আহি আছো কাৰ্বি কালচাৰেল সোসাইটি আয়োজন কৰা 51তম কাৰ্বি ইউথ ফেষ্টিভেললৈ অহা 18 ফেব্ৰুৱাৰী তাৰিখে স্থান হৈছে কাৰ্বি পিপলছ হল Taralangso Diphu গতিকে আপোনালোক সকলো আহিব আমি একেলগে সকলোৱে কাৰ্বি ট্ৰেডিশনেল ফুড এনজয় কৰিম গান গাম ফূৰ্তি কৰিম গতিকে সকলোৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো ধন্যবাদ কাৰ্ডম মই Dipanita Deka আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মই আহি আছো কাৰ্বি কালচাৰেল সোসাইটি আয়োজন কৰা 51তম কাৰ্বি ইউথ ফেষ্টিভেললৈ অহা 18 ফেব্ৰুৱাৰী তাৰিখে স্থান হৈছে কাৰ্বি পিপলছ হল Taralangso Diphu গতিকে আপোনালোক সকলো আহিব আমি একেলগে সকলোৱে কাৰ্বি ট্ৰেডিশনেল ফুড এনজয় কৰিম গান গাম ফূৰ্তি কৰিম গতিকে সকলোৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলো ধন্যবাদ